সকলোকে স্বাগতম জনাইছোঁ। অসমৰ আদিম জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ মটকসকলৰ কেইবাটাও সংগঠন ক্ৰমে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ 63তম আৰু সদৌ অসম মটক মহিলা পৰিষদৰ 6ষ্ঠ দ্বিবাৰ্ষিক ব্ৰিডিং কেন্দ্ৰীয় অধিৱেশনখন তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কঠালগুৰিস্থিত সৌমাৰ সমন্বয় ক্ষেত্ৰত অহা 25, 26, 27 আৰু 28 ফেব্ৰুৱাৰী মুঠ 4দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। লগতে এই অধিৱেশনস্থলত অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে কেন্দ্ৰ কৰি অন্যান্য প্ৰভাৱশালী মন্ত্ৰীসকলো উপস্থিত থকাৰ ইতিমধ্যে আমাক অভ্যৰ্থনা সমিতিয়ে জানিব দিছে। লগতে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দেও উপস্থিত থকাৰ কথা ইতিমধ্যে আমাৰ অভ্যৰ্থনা সমিতিয়ে জানিব দিছে। আৰু এই ব্ৰিডিং কেন্দ্ৰীয় অধিৱেশনখনিৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ এই বিশেষ আমি প্ৰতিবেদন আপোনালোকৰ আগত আগবঢ়াইছোঁ। মটকসকলৰ অন্যতম তিনিটা সংগঠন সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ যি কেন্দ্ৰীয় ব্ৰিডিং অধিৱেশন, এই অধিৱেশন অহা 25 তাৰিখৰ পৰা আপোনালোকে দেখিছে আমাৰ যিটো প্ৰস্তুতি অতি তুংগতভাৱে চলি আছে। প্ৰতিটো বিভাগৰ কাম খুব নিষ্ঠা সহকাৰে খুব সততাৰে আমাৰ স্থানীয় ৰাইজসকলে কৰি আছে। গতিকে আমি আশা কৰিছোঁ অহা 4টা দিনত হ'বলগীয়া আমাৰ এই ব্ৰিডিং কেন্দ্ৰীয় অধিৱেশনখন এখন খুব সুন্দৰ অধিৱেশন যাতে আমি উপহাৰ দিব পাৰোঁ, আমি এই কথাখিনি লক্ষ্য ৰাখিছোঁ। আৰু আমি এটা বিশ্বাস কৰিছোঁ আমাৰ এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী দল সংগঠনৰ যি আমাৰ ভাতৃত্ববোধ সমন্বয় আৰু এনাজৰি আছে, সকলোকে আগবাঢ়ি লৈ পেলাই আমি যাতে এই অধিৱেশনখন যাতে এখন সফল অধিৱেশন হিচাপে যাতে আমি কৰি তুলিব পাৰোঁ, সেই উদ্দেশ্য আমি আগত ৰাখি কাম কৰি আছোঁ। আৰু আমাৰ এটা বিশ্বাস আমি নিশ্চিতভাৱে আমাৰ অধিৱেশন হিচাপে আমি উপহাৰ দিব পাৰোঁ। আমি তিনিচুকীয়া জিলাৰ সৌমাৰ সমন্বয় ক্ষেত্ৰত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱক ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদে এখন মটক অসম ভিত্তিত এখন মটক সন্মিলন পাতিব লৈছোঁ। ইয়াত আমি ডিগবৈ পেঙেৰী বৰডুমচা পথৰ নিচেই কাষতে সৌমাৰ ক্ষেত্ৰখন অৱস্থিত। ইয়াত বিভিন্ন জনগোষ্ঠীয়ে ভৰপূৰ এখন ঠাই। ইয়াত এই অভাজনকো এই সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াত আমি সভাপতিৰ দায়িত্ব অংকন কৰি সদৌ অসম মটক সন্মিলন পাতিব সুচাৰুৰূপে পতাৰ ব্যৱস্থা কৰিছোঁ। আৰু লগতে ইয়াৰ বিভিন্ন দিশৰ অসুবিধাসমূহ দূৰ কৰিবৰ কাৰণে আমি তদানীন্তন চৰকাৰক আমি দীৰ্ঘভাৱে দাবী কৰিম যে ইয়াত এখন ষ্টেডিয়াম আৰু এখন আমাৰ মহাবিদ্যালয়ৰ অতি প্ৰয়োজন হৈছে শিক্ষাৰ দিশত। গতিকে সেইটো আমাৰ অতি আৱশ্যকীয় কথা। দ্বিতীয়তে আমাৰ ইয়াত থকা যিখন চৰকাৰী চিকিৎসালয় আছে, চৰকাৰী চিকিৎসালয়ত অসম চৰকাৰে স্থাপন কৰিলে যদিও ইয়াত আমাৰ যথোপযুক্ত ডাক্তৰ সুবিধা হোৱাৰ বাবে আমাৰ এই অঞ্চলৰ এই গাঁৱলীয়া সহজ সৰল মানুহবিলাকে বিভিন্ন ক্ষেত্ৰত অসুবিধা হৈছে। লগতে ইয়াত আমাৰ এই অঞ্চলতে সৌমাৰ সমন্বয় ক্ষেত্ৰতে থকা আগৰ সুমথিৰা টেঙাবিলাক এতিয়া সহজ সৰল ৰাইজৰ মাজত সুমথিৰা টেঙা তিনিচুকীয়া ডিগবৈ আৰু বৰডুমচাত খলখনি লগাই থকা বজাৰখন এতিয়া আমাৰ নাইকিয়া হৈছে। আৰু গাঁৱৰ সহজ সৰল খেতিয়কসকলে এতিয়া সুমথিৰা ঠাইত চাহ খেতি আৰু বিভিন্ন ধৰণে খেতি উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰিবলগীয়া হৈছে। শিক্ষাৰ দিশত আমাৰ অতিকৈ পিছ পৰি আছোঁ। গতিকে শিক্ষাৰ দিশতো আমি এই চৰকাৰক জনাব বিচাৰোঁ যে আমাৰ এখন মহাবিদ্যালয় অতিকৈ প্ৰয়োজন হৈছে আৰু এই মহাবিদ্যালয়খনৰ যোগেদি যাতে আমি এই অঞ্চলতে আমি সুনাম অৰ্জন কৰোঁ। দ্বিতীয়তে আমি খেল ধেমালিৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, ইয়াত আমি আজি 11 চনৰ পৰা এতিয়ালৈকে আমি বৰদুমচা কাপ ফুটবল ষ্টেডিয়ামখন আমি
খেলখন খেলাই আছোঁ আৰু বৰদুমছা কাপ ফুটবল এই ষ্টেডিয়ামখন এখন পূৰ্ণাংগ উন্নত মানদণ্ডৰ ষ্টেডিয়াম গঢ়িবৰ কাৰণে অসম চৰকাৰক এই সভাপতিৰ ফালৰ পৰা নিবেদন জনালোঁ। ধন্যবাদ। সদৌ মটক সন্মিলন, সদৌ মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় অধিৱেশন যিহেতু অহা 25, 26, 27, 28 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগা বুঢ়ীদিহিং সৌমাৰ সমন্বয়ৰ ক্ষেত্ৰত যিধৰণে আজি দেখিবলৈ পোৱা গৈছে যে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্ম নিৰ্বিশেষে সকলোৱে যিধৰণে আজি আহি বুঢ়ীদিহিং উপক্ৰীয়া খেলপথাৰত উদুলি মুদলি পৰিৱেশ সৃষ্টি কৰিছে। আমি এই কথাৰ পৰাই জানিব পাৰিছোঁ যে আমাৰ এই অধিৱেশনখন এখন অন্যতম মুঠতে খুব সৰ্বাংগ সুন্দৰ হ'ব বুলি আমি আশা কৰিছোঁ আৰু অহা দিনকেইটাত সকলোকে আমি সকলো অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ।